কবিতাৰ শিৰোনাম এটা পৰিভ্ৰমী মন। মই কাশ্মীৰলৈ নাযাওঁ। এইখন চহৰতে কাৰোবাৰ পৰা এপুৰা মাটি খুজি খেতি কৰিম। তাৰ বাবে এহাল গৰুও কিনিম। নাঙলেৰে মাটি চহাই বীজ সিঁচিম পথাৰত। আঙুৰ আপেলৰ খেতি কৰিব নোৱাৰিলেও কলগছ নতুবা নাৰিকল গছৰ খেতিটো কৰিব পাৰিম। মই পূবৰ মানুহ, গতিকে দক্ষিণলৈ যাম, কিন্তু উত্তৰলৈ নাযাওঁ, কাৰণ কাশ্মীৰৰ হিমকণাবোৰে যদি মোৰ কলিজাটো চেঁচা কৰে অথবা বৰফত খোজকাঢ়িলে যদি ভৰি দুখন খেৰেঙা শীতত অচল হয়। বৰফত খোজকাঢ়িবলৈ জোতা নাই মোৰ, পিন্ধিবলৈ নুমাল জেকেটো নাই আৰু নাই নুমাল হাত মোজা। মই পশ্চিমলৈও নাযাওঁ, কাৰণ ভয়টো আগতেই আহে। আবেলিৰ ৰঙা বেলিটোৱে মোৰ সেউজীয়া মুখখন গিলি থোৱাৰ ভয়। মই যেনিবা কাশ্মীৰলৈ গ'লোৱেই, যদি কাশ্মীৰৰ মানুহবোৰে কয় তুমি বাহিৰৰ, তেতিয়া মোৰ মুখখন হেতা হৈ নাযাবনে? যেনিবা কাশ্মীৰৰ পৰা ভূপাললৈ আহিলোঁ, তাতেও একে কথা। অৰ-তৰ মানুহবোৰে কয় তোমাৰতো জন্ম ইয়াত নহয়, তোমাৰ ঘৰ? মই কলৈ যাওঁ মই? থাকিবলৈ ঘৰ নাই, খেতি কৰিবলৈ পথাৰ নাই, একোৱেই নাই। তথাপিও মোৰ বহুত কিবা আছে। যেতিয়াই মই য'ত থিয় দিওঁ সেয়াই মোৰ ঘৰ, সেয়াই মোৰ মাটি। যাক গোটেই পৃথিৱীখন লাগে, সেইসকলে বাৰু মোক কি ক'ব? ধন্যবাদ।